वेलकम बैक टू माय फादर्स चैनल। आज আমি এক ঠাইত যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। কলেজ আমি কি কৰো। আমাৰ ভাইটি এজন আজি অসম পুলিচত আজি চিলাই গৈছে। আজি ঘৰলৈ মাতিছে, আমি ওলাইছো এতিয়া, সপৰিয়ালে ওলাইছো। এয়া আপোনালোকে চাই থাকক ভিডিঅ'টি। আমাৰ লক্ষ্যজ্যোতি ডেকা ঘৰলৈ এয়া আজি তেওঁ ঘৰত আজি আমি চাহ এটা খাব আহিছো। এয়া চাহ বনাই আছে, আমি খাব পাম এতিয়া। আজি চবেই আনন্দ কৰি আছে। এই চাওক, এই আইতা আন্ধাৰ হৈ আছে। চিনি পাবি না? এয়া আইতা নাপাও। দে এয়া আজি মিঠাই পৰ্ব চলিছে। এয়া দেউতাকক মিঠাই খুৱাই দিয়া হৈছে। আজি চাকৰি ল'ৰাটো পোৱা কাৰণে আজি আনন্দতে আজি মিঠাই খুৱাই দিছো আমি। আৰু এয়া মাক তাৰ ভাগৰ মাক আজি মাকে বহুত আনন্দত আছে। আজি চাহ খাব লাগিব দেই, খাব নাখাবি? খাবি এইটো এয়া লক্ষ্যজ্যোতি ডেকা। এইটো কিয় পলাইছ আকৌ? এইটো আমাৰ ল'ৰাটো আজি ধুনীয়াকে হৈছে, চাকৰিটো খুব ভাল লাগিছে আমাৰ। তুমি এতিয়া কেনেকুৱা পাইছা? বহুত কষ্ট মূৰত পাইছো। 5 বছৰ অশেষ কষ্ট কৰিছিলো। ভালদৰে চাকৰি কৰিবা, ধুনীয়াকে আকৌ ধুনীয়াকে থাকিবা। আৰু ই মানে বহুত কষ্টও কৰিছে। আৰু আমাৰ এইটো লোকেশ্যন মেনেজাৰ আছিলে, এইটো আমাৰ শ্বুটিঙৰ। এতিয়া যাবগৈ আৰু এতিয়া আমাৰ বেয়া লাগিছে। আৰু এতিয়া বহুত দিনৰ মূৰতে লগ পাম, হয়। সেইকাৰণে ভালদৰে চাকৰি কৰা, ধুনীয়াকে থাকা। আৰু আমাৰ ইয়াত এইয়া ফেমিলি আহিছে, এই আমাৰ ছোৱালীজনীও আহিছে, জীৱ আহিছে, মোৰ ৱাইফ। আজি আমাৰ এই ল'ৰাকেইটা লগ পালো। এয়া অনন্ত, এইও মানে এইটো আমাৰ স্পেচিয়েল আমাৰ ভিডিঅ' শ্বুটিঙত যায়। এয়া অনন্ত, এইটো মুনিন। আৰু অনন্ত এবাৰ সি সাজু হ'ব লাগিব চাকৰিৰ কাৰণে। এইটোৱে কি ধুনীয়া একদম বডি বনাই থৈ দিছে, কিন্তু সি অলপ মানে এলেহুৱা। আজিৰ পৰা তাক ধৰিম, এটাকটো পঠিয়ালে এইবাৰ ইয়াক। আৰু লগতে মুনিন, এইটো কমপ্লেইন হৈ গৈছে। এইটোক বনাব লাগিব, এইটোক বনাব লাগিব। এইটো মুনিন। এয়া আমাৰ চাহৰ ব্যৱস্থা কৰি আছে। এয়া আমি এতিয়া চাহ খাব ওলাইছো। এই আমাৰ ইয়াত সোৱাদ লাগি গ'ল। মাকে মোক চাহ খোৱা নাই বুলি ভাবিছে। চাহ আজি মায়েক ধুনীয়া হৈ আছে দেই, হাঁহি। আজি আমাৰ লক্ষ্য শুভখনত আমাৰ উপস্থিত হৈছে আমাৰ সঞ্জীৱ। এইটো ইমান লাজ যি সঞ্জীৱ, এইটো খালি লাজ, সৰু পোৱালি নিচিনা। মোবাইলত ওলাবা লাজ, লাজ কি কম। এইটো এটা খুব ধুনীয়া ল'ৰা, মানে এইটো কি বুলি কম এতিয়া ইয়াক। এইটো চাওকচোন, ইমান লাজ। আমাৰ সঞ্জীৱ উপস্থিত হৈছে। আজি আমাৰ এই বিশেষ ক্ষণত মানে আমাৰ ল'ৰাটো যাবগৈতো, যাবগৈ যেতিয়া আমি আমাৰ নিজৰ জীৱনটো আজি সাফল্যমণ্ডিত কৰিছে। ঘৰখনক ৰক্ষা কৰিছে, লগতে গোটেই আমাৰ গাঁওখনক সন্মান ৰাখিছে। আৰু সেই লৈ আমাৰ ফেমিলি হৈ আজি তাক এখন গামোচাই আমি সন্মান কৰিছো। গামোচাখন এয়া আমাৰ ছোৱালীজনীয়ে পিন্ধাব। হাত তালি দিয়া। এয়া আমাৰ মৰম, এয়া সুভাষী, সি যাতে সদায় আগবাঢ়ি যায়, আমি তাই কামনা কৰিছো। মাকক কেনেকুৱা লাগিছে? ভাল লাগিছে। মাজত উপস্থিত হৈছে আমাৰ লক্ষ্যজ্যোতি দেউতাক। আজি আপোনাৰ অনুভৱ কেনেকুৱা? আজি ভাল লাগিছে। ইমান দিনৰ পৰা মানে এটা হেৰি আছিলে, বহুত হেৰি আছিলে, বহুত কষ্ট কৰি তাক আগবঢ়াই লৈ গৈছে। আৰু আজি ইমানখিনি হোৱাৰ কাৰণে ভাল লাগিছে আমাৰো। আৰু এনেকুৱা দেউতাক হ'ব লাগে। বহুতখিনি কষ্ট কৰি আজি তাক ইমানখিনি আগবঢ়াই দিছে। সি যাতে ভাল মানুহ হয় জীৱনত। সেই সকলো মাক দেউতাকে কওঁ, আপোনালোকেও আপোনালোকৰ সন্তানক খুব ভালকৈ ট্ৰিট কৰক, সিহঁতে যাতে আগুৱাই যায়। আজিকালি ল'ৰা ছোৱালীবিলাক বহুত বেয়া দিশত গৈছে, কিন্তু ইয়াকতো আপোনালোকে বহুত এটা আধ্যাত্মিক দিশত ৰাখিছে। সেইটো কাৰণে আমি আপোনাক বহুত
ধন্যবাদ দিছো কৃষ্ণ এইটোৱে যাতে সদায় যাতে এইটোৱে থাকে আশীৰ্বাদ কৰিবা আমি সদায় আছোৱেই আৰু ৰাইজেও আছেই আৰু এতিয়া আমাৰ ল'ৰাখিনি আহিব অলপ পিছতে সিহঁতেও সম্বৰ্ধনা জনাব আজি ভিডিঅ'টো ইমানেই আছিল মানে আমি এতিয়া আহিলো সিহঁতৰ ঘৰত চাহ তাহ খালো আমি এতিয়া ঘৰলৈ যাওঁ এই ধেৰ কথা এইটো আমি এতিয়া ঘৰলৈ যাওঁ আজি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছো